আমি এইটোকে আলোচনা কৰিছোঁ যে এনে বেলেগ নহয় আগন্তুক যেটো আসাম এসেম্বলি ইলেকশন এইটো আমি কি ধৰণত কোনটো দলৰ লগত এলায়েন্স কৰি পেলাই আমি নিৰ্বাচনটো খেলিম এইবিলাক বিষয়লৈ অলপ ৰাফ এনেকুৱা ডিসিশন নাই ডিসিশন হোৱা নাই বা আমি তিনিজনহে আলোচনা কৰিছোঁ ৰিহন্দা আমাৰ চন্দন ব্ৰহ্ম আৰু মই তিনিজনে তো কথা সেইটোৱে যেহেতু বিজেপিয়ে আমাক নালাগে বুলি কৈ আছে আপোনালোকেও দেখি আছে যে বিজেপিয়ে বিপ্লৱক নালাগে বুলি বহুতবাৰ ক'লোঁ ৰঞ্জিত দাস ডাঙৰীয়াও কৈছে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে তো এই হিচাপত আমি অল্টাৰনেটিভ ৰাস্তা বিচাৰি আছে এতিয়া আমাৰ সিফালে ৰাইজৰ দল আছে জাতীয় পৰিষদ আছে সেইটো আঞ্চলিক দল হিচাপে একত্ৰিত হৈছে আৰু ইফালে মহাজোঁট আছে তো মহাজোঁটৰ লগত থাকিলে ভাল হ'ব না আঞ্চলিক দলৰ লগত থাকিলে ভাল হ'ব সেইটো আমাৰ অলপ প্ৰিলিমিনাৰী আমি আজি আলোচনা কৰিছোঁ সম্ভাৱনাটো মই আজি ক'ব নোৱাৰে মুঠতে যেহেতু বিজেপিয়ে আমাৰ বিপ্লৱক নালাগে বুলি ৰিজেক্ট কৰিছে উপায় নাই আমি একটা ৰাস্তাটো ওলাবই লাগিব বিজেপিৰ বাদ দি পেলাই আমি কোনোবা দলৰ লগত আমি হ'বই লাগিব উপায় নাই অকলেতো নোৱাৰে বিপ্লৱে ন্যাশনাল পাৰ্টি হওক বা আঞ্চলিক দলে হওক আমি বিজেপিক বাদ দি পেলাই কোনোবা দলৰ লগত মিত্ৰতাটো কৰিবই লাগিব উপায় নাই নাই আমি বিপ্লৱ হিচাপেতো 12টা চিটে দিব বিটিচি বাহিৰত আমি নিদিওঁ বিটিচি বাহিৰত আমি যাৰ লগত এলায়েন্সত থাকিব তাকে আমি সহায় কৰিম বিটিচি বাহিৰত কেতিয়ালৈকে স্যাৰ ঘোষণা কৰিব প্ৰাৰ্থী তালিকা এইটোতো মুঠতে এসপ্তাহমান ভিতৰতে আমি আমাৰ কাৰ লগত এলায়েন্স হ'ব সেইটো আমি ক্লিয়াৰ কৰিম নাই সেইটো লৈতো আমি আলোচনাই হোৱা নাই যেহেতু ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই নতুন কোনোবা কেণ্ডিডেট আহিব বা দিব এনেকুৱা আমাৰ মাজত অহা নাই যিখিনি পুৰণা আছে সেইটোৱে এক্সিষ্টিং আছে এতিয়া সেইটো লৈ আমি আলোচনা নকৰিম ফাৰ্ষ্ট এলায়েন্সৰ কথাটো আমি আলোচনা কৰি আছোঁ যেহেতু বিজেপিয়ে আমাক নালাগে বুলি ৰিজেক্ট কৰি দিছে উপায় নাই আমি বেলেগ ৰাস্তা ল'বই লাগিব